ভাবিছো বন্ধুগণ সময় আৰু নাই কি জানিবা ঈশ্বৰ দুখিত হৈ আছে খ্ৰীষ্ট হৈতে হ'ব মিলন সোনকালে ধ্বংসকালে তিয়াই নিচে ওচৰ ভাবিছো। প্ৰভু যীশু খ্ৰীষ্টৰ সৰ্বশ্ৰেষ্ঠ নামত আপোনাক অভিবাদন জনাইছোঁ। পবিত্ৰ বাইবেলৰ যোহনে লিখা শুভবাৰ্তাৰ 12 অধ্যায়ৰ 37 পদত আমি এনেদৰে পঢ়োঁ, যিচয়া ভাৱবাদীয়ে যি কথা কৈছিল বোলে, হে প্ৰভু, আমি কোৱা বাৰ্তা কোনে বিশ্বাস কৰিলে আৰু প্ৰভুৰ বাহুবল কাৰ আগত প্ৰকাশিত হ'ব। যিচয়া ভাৱবাদীয়ে প্ৰভু যীশু খ্ৰীষ্টৰ জন্মৰ 700 বছৰৰ পূৰ্বেই এই ভাৱবাণী কৈছিল, হে প্ৰভু, আমি কোৱা বাৰ্তা কোনে বিশ্বাস কৰিলে? উত্তৰ, বহুতেই কৰা নাই। প্ৰভু যীশু খ্ৰীষ্টই যি বাহুবল প্ৰকাশ কৰিলে, অৰ্থাৎ শক্তিৰ আচৰিত কাৰ্য প্ৰকাশ কৰিলে, তাত বহুতেই বিশ্বাস নকৰিলে। ইয়াৰ পৰিণাম কি? যিবিলাকে প্ৰভু যীশু খ্ৰীষ্টত বিশ্বাস কৰিলে, সিহঁতলৈহে ঈশ্বৰৰ পৰাক্ৰম কাৰ্যক প্ৰকাশ কৰা হৈছে। যিসকলে প্ৰভু যীশু খ্ৰীষ্টত বিশ্বাস নকৰিলে, সিহঁতে ঈশ্বৰৰ পৰাক্ৰম কাৰ্যক বুজি নাপায়, দেখি নাপায় আৰু অনুভৱো কৰিব নোৱাৰে। আজি মানুহে পাপৰ কাৰণে হেৰাই আছে আৰু তেওঁ নিজৰ পাপ আৰু দুৰ্দশাৰ পৰা অজ্ঞাত আছে। আকৌ কিছুমানেতো এনে দুৰ্দশা অৱস্থাক প্ৰেম কৰে। এইকাৰণে ঈশ্বৰৰ ক্ৰোধ সেইসকলৰ সকলো অভক্তি আৰু অধৰ্মৰ ওপৰত স্বৰ্গৰ পৰা প্ৰকাশিত হয়, যিবিলাকে সত্যক অধৰ্মেৰে ঢাকি থয়। প্ৰিয়সকল, আপুনি আজি আমাৰ দ্বাৰা আপোনালৈ প্ৰেৰণ কৰা প্ৰভু যীশু খ্ৰীষ্টৰ শুভবাৰ্তাত বিশ্বাস কৰিবলৈ সাজু আছেনে?